যদি আছে কপালত জতা যাব চতালত Hello guys, welcome back to Arsenal Brothers Collection. তো আজি ভিডিওটো আৰম্ভ কৰি দিম মানে আজি মানে গিভআৱেৰ কাৰণে তো ভিডিওতে ড্ৰেছ দিম তো আৰু উল্টা কামো কৰি থাকিম তো চাই থাকক পল্লৱ আছে ৰব যাওঁ তাৰ কাষত গেলি কিবা ক'ব নেকি ৰব যাই আছো ৰব তো গাইজ মানস কলাটো আজি পথৰত লৈছি ৰব মানে ইমান ৰ'দ দিছে ইয়াতে আৰু কলা বাইছে নেকি কলা বাইছে আৰু তো ভালে কলা নহবি তিনটাতে নাথা হ'ব তো এতিয়াতো চাৰিটা কলকি দেখা পাওঁ হৈয়ে আছে আৰু এতে কেইটামান চলিছিল মানে জেকে শুনাইছি মাছ মাৰিবা মাছ মাৰাও দেখাই আছো আৰু আমাৰ লগত আছে হিমান মগলি আটাটো এতিয়া চাই থাকক গাইজ দেখি আছো যিবা আৰু আমাৰ লগত পলক আজি মাছ মাৰিবা বহুত ইচ্ছা যায় কিন্তু মাছ চাছ মাৰিবা নাজানো কাঠি বুলি কয় এইটো কিন্তু আমাৰ লগত এটা মাছ ৰিহা এটা আছে দিখাং ৰব পেটলা মাছৰ জমি ভাই তুই একবাৰ ট্ৰাই কৰিম ৰব চাই থাকক নাকি মাছ নাই আগ বাজার দিবি নাকি ভেকলি দে এইটো ভেকলি কি জানি দে ভেকলি না কেমান মাছ পাইছ তুমি কেমান কেটো ও অক্টোপাস অক্টোপাছৰ চানা তোমাৰ মনৰ ভাৱটো মানে চেনৰ এটা পাম বুলি ভাবিছিলো সেইটো ভেকলি আছিল দে বাকী কিন্তু নাপলো কোনোবা বদলি পাম এনে তোমাৰ মাছ মৰা কিমান বছৰ হ'ল মোৰ হ'ল 18 বছৰ নহলেও 3 বছৰ মান হ'ল 3 বছৰ মান তোমাৰ বয়স কিমান মোৰ বিয়স বৰ্তমান বিয়সটো 19 চলি আছে তাতে ৰিজাল্টটো ফুটি ইচ্ছি তো দে হ'ব দে মাছ মাৰ তই কি খুৰাবা গৈছিলা তাতে খুমটো নাই মাছ মাৰা ভৰি চৰি যি লেতেৰা কৰি আহিলা কি কৰিবা কিয় দিব মাছ মাৰি পাইছা জীৱনত মাছ মাৰা ভিডিঅ' চাইও বনাই জানি তুমি কি কৈছে পথৰৰ মাজত তুমি চচমা টচমা মাৰি নহব এটা কথা গম পোৱা না তেনেকুৱা চচমা জচুদা মুখেৰে বঢ়িয়া কি কৈছো মাছ মাৰা চাই আছ মাছ মাৰা চালো কিন্তু এইখন বোলে কিবা বেলেগ বকা বোলে যিটো লেটা বোলে বকা হ'ব দে আমাৰ কণ্টেণ্ট নাছিল কাৰণে তোমাক দেখালো আৰু গাইজ দেখছি না কণ্টেণ্টৰ ৰবা বুলি মানুহে পথৰকো আহি ভিডিঅ' বনাব লাগে দক মাছ মাৰো দেখাব লাগে কাম নাই মাছ মাৰিব নাজানে হাতে ৰখাই পোৱা দেখাইছো দক তেতিয়া আমাৰ ভিডিঅ'টো অলপ লং কি কৰিবি সেইটোৱে কথা গাইজ আমি সৰু মানুহ দকচোন আমাৰ মনটো অলপ ডাঙৰ কিন্তু আমাৰ ধন নাই কি নাই ধন পইচা কুত্তা অভদ্ৰ নেকি তই তাকে কো পইচা বুলি বেয়াটো হেপচি লগালক কুত্তাই গাইজ কি ৰ'দ দিছে পথৰত বাপা ঠাণ্ডা দিনৰ ৰ'দান লাগাই নাই এটা গৰম তোৰ কি চিনো গেষ্টিক হলি খানা কৰে নেকি মানে তোৰ কিবা এই ধুইলে আনিছা কিয়া ধুইলাৰ দৰ এটা নুঠিলে কিয়া ধল আছে এটা মোৰ ঘৰত 5টা এশত দিলো মই কাপ চাহ খাই পাৰি সেনকে কয় কিন্তু চাহ খাবা কোনদিনো নাযায় গৈ বেয়া গৈ প্ৰেং কৰে আৰু চাবি ধুইলে হলি আমি পইচা পালিতো পইচাই পালো পাম নহলি চেণ্ডেলো পাম এতিয়া ধৰ কোনোবাই যদি চেণ্ডেল বোলে 1 পাত মাৰছি 2 পাত মাৰা নাই নামলালি আমি ইনকে আকে নম্বৰ চেণ্ডেল মিলে কিনে একযোৰা কৰি 10-20 টাকাত বেছি দিম কোনোবাই যদি সুধে যি 2 পাতৰ কালাৰ কিয় বেলেগ আমি কম যি জুবিন দাইৰকো বেলেগ ধৰণৰ জোতা দিম আমিও তেনে তেওঁক ট্ৰেণ্ড ফ'ল' কৰি আমি চেণ্ডেল বানে লৈছো ঘৰত কাৰণ তেওঁৰ আমি ভক্ত জয় জুবিন দা কৰিব পাৰি তো কাম হ'ব দে এটা গান গাই দিওঁ নেকি জুবিন দাৰ গাই দে মায়া চেণ্ডেল আৰু মাৰিব তো বেছিকে নাগাওঁ দে আৰু হৈছিলে গাইজ আইফোন 2ৰ কথা কৈ দিওঁ মাজতে আপোনালোকক যে আইফোন 2 আমি নললো দক মানে বেটাৰীটো বহুত ড্ৰেইন হয় পটকে চাৰ্জটো গুচি যায় সিদিনাই মানে আমি ভিডিঅ'টো বানতে 2 চাৰ্জ দিব লগা হৈছে গতিকে সেনাহান আইফোন ল'বা নৰি আৰু ধৰক যদি প্ৰাইচটো কম লাগে তাৰে মাজতে ল'বা পাৰিলো হয় কিন্তু প্ৰাইচটো মানে কোৱালিটি অনুযায়ী প্ৰাইচটো অলপ বেছি হৈছে বাকী ভিডিঅ' কেমেৰা কোৱালিটি কিন্তু বঢ়িয়া আছে দক ক'ব লাগিব এতিয়া নলং দক আৰু কেইবছৰমান 10 বছৰত ল'ম দক যদি অলপ ইউটিউবত আমি যদি গ্ৰ' হ'ব পাৰোঁ যদি আপোনালোকে মৰম আশীৰ্বাদ দেই ৰাইজে তো আমি কিবা এটা কৰিম দক বৰ্তমান আৰু এইটো দিয়ে চলি থাকিব লাগিব তো আৰু সেয়ে আৰু তো গাইছ আমি এতিয়া অলপ ৰ'দত পৰি ল'লো পথৰত দেহাটো অলপ গৰম হৈ ল'লো ন ফিলিং হট না একদম
সেক্সি তো নহয় এই নহয় বাৰু কথা নাই সিংগল মানুহ ক'ত হ'ব খাব আর 18+ हो जाएगा আমার ভিডিও গিলা বৰ বেয়া আছে দেই গালি কৰা আছে বক রাইজে গালি বেৰা আছে ই তুমি বহুত বয়া কথা কৈছা এ কথাটো আমাৰ মানে তো মানে মাতৃভাষা নহয় আৰু নরমাল ডগ ডগ খাই উপায় নাই আৰু বেয়া কি চেনা করব ওলাই যায় হে বেয়া চেনা এতিয়াতো আমি মেইন টপিকত আমার মেইন টপিকটো আজি ইছি আমাৰ কিভাবে তো কিভাবেটো এটা পথত যতা এই কিভাবেটো মানে কি হল পথত আমি বস্তুটো আনা নাই কি বস্তু আমি কিভাবে কৰিম এইটো মেইন টপিক আজি হেতুৱে দে এইটো ভিডিঅ'ৰ মেইন টপিক হেতুৱে তো আমি এতিয়া ঘৰকলৈকে যাম যাই কিনে কিভাবেটো এনাউন্স কৰি আছো ৰ'ব আৰু মই এটা কথা কওঁ যি মানুহগিলাই ভাবছি যি কিভাবে বুলি কলি বহুত দামী বস্তু মানে আশা কৰে ধৰা মোবাইল আইফোন হওক এনড্ৰইডে হওক দামী বা ল্যাপটপ হেনাহান বস্তু বা জোতা বহুত দামী জোতা আশা কৰে কিন্তু আমি অলপ কম দামী দিছো কাৰণ আপোনালোকে জানে চাগে আমি হলো মানুহ সৰু সৰু মানুহ আমি হে আমি অসমীয়া নহও দুখীয়া আমি মানে দুখীয়া হৈ অসমীয়া হৈ দুখীয়া হৈ হেনা আছি সেই গতিকে আমি কম দামী বস্তু এটাই দিয়ে আৰম্ভ কৰি দিওঁ যদি ভগৱানৰ কৃপাত কেতিয়াবা কিবা দিবা পাৰো সাবস্ক্ৰাইবাৰক যদি আমি কিবা দিবা পাৰো নিশ্চয় দিম আপোনালোকে টেনচন ল'বা নাংগে আৰু 500 সাবস্ক্ৰাইবাৰত জোতা এইযোৰ দিছো তো 1000 সাবস্ক্ৰাইবাৰত হলি কিবা আৰু ভাল জোতা একযোৰা দিব পাৰো হেনা মানে জোতা যোৰা কিয় লৈছো আমি আপোনালোকে জানে যে জোতাৰ আমি অলপ ব্যৱসায় কৰো গতিকে জোতা যোৰা আমি দিবা পাৰো তাতকে বহুত ভাল বস্তু দিবা নৰদক গাইছ আৰু একদম বেজতাও নহয় দক মাষ্টাৰ কপি জোতা মাষ্টাৰ কপি জোতা অৰিজিনেল প্ৰাইচটো এইযোৰা 12000 টাকা যোনযোৰা মানে নাইকিৰ জোতা আছে অৰিজিনেল এইযোৰা মাষ্টাৰ কপিৰ কাৰণে অলপ কম কিন্তু ফাৰ্ষ্ট কপিও নহয় ফাৰ্ষ্ট কপিৰ অলপ ওপৰত তো এতিয়া ঘৰকলৈকে যাওঁ যাই কিনে আপোনালোকক কিনকে কি কৰিব লাগে কিভাবে পাৰ্টিচিপেট কৰাৰ কাৰণে সেইটো বুজাই দওঁ আৰু জোতা যোৰাৰ কথা মই এটা কৈ দওঁ যে জোতা যোৰা 8 নম্বৰৰ ভৰিটো সোমাব 9 নম্বৰৰ ভৰিটো সোমাব তাৰে তলত কিন্তু নাই অৱস্থাও আমাৰ নাই দক ইমান তো এইযোৰে আমি কিভাবে কৰি দিম বুলি ভাবিছো আৰু একদম জেনুইন কৰিম দক হাউলি ৰাখত জিংকে লটাৰী জেনুইন হয় আমাৰ কিভাবে তো হিংকে কিভাবে জেনুইন হয় আমি সৰু সৰু ইউটিউবাৰ ডোন্ট পৰি এইটো প্ৰথমবাৰৰ বাবে সেইটোৱে কথা আৰু ডোন্ট পৰি আমি আমাৰ মানে মন ডাঙৰ না ধন সৰু হলিও আছে তো ই অলপ বেয়া কথা কৈ দক বেয়া কথা নহয় পইচাৰ কথা মানে পইচাৰ নাম হল এটা ধন সেইটো কৈছো দক মই এনাই কমেন্টত গালি নাখৈ গাইছ এই একলা অসৎ স্বভাৱৰ কাৰণে গালি খাতই মই অসৎ নহয় সঁচা কথা ধন মানে পইচা যোনে নাজানে জানি লগতো খলা হয় না কলা মই কলাই সেইটোৱে মেইন তো আমি ভিডিঅ'টো এতিয়া চাই থাকক মানে কিভাবে তোৰ কথা আমি কৈছো ঘৰত যাই কিনে বলক আমাৰ লগত তো গাইছ কিভাবে কথা আপোনালোকক মই ক'লোৱে কিন্তু কি আহিব সেইটো মই কৈছো কিন্তু দেখা নাই মিউজিক এটা দিও যদি মই এতিয়া ৰিভিল কৰি টাং 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 এইযোৰা ফাইনেলি খুলি দেখা ন দেখিলা এইযোৰা গাইছ জোতা মাষ্টাৰ কপি জোতা এইযোৰা চাই লওক এতিয়া একদম চাই লওক 8 হ'ব 9 হ'ব এলা এ চক এলা আছে তো আছে মালা ঘন্টা অলংকাৰ তো এইযোৰে আমি কিভাবে কৰিম মানে আমাৰ এইটো কিন্তু ব্লগটো বৰ্তমান আমি কৰি আছো এইটো ব্লগৰ তলত আপোনালোকে জিলাখন আৰু নিজৰ জাগাখিনিৰ নামটো কমেন্ট কৰি দিব বাছ সেইখিনি কৰিলে হ'ল আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব সেইটো কিন্তু মেইন উদ্দেশ্য আৰু এই জোতাযোৰা কেনানকে মানে কমেন্টটো পিকাব মই সেইটো কৈ দিওঁ যোনে আমাৰ চেনেলৰ লগত মানে জড়িত থাকে জড়িত মানে ভিডিঅ' চিডিঅ' ধৰক চাই থাকে সেনাহান মানে পোৱাটো বেছি সম্ভাৱনা আছে বা শ্বেয়াৰ কৰে লাইক কৰে সেনাহান মানে সম্ভাৱনাটো বেছি অলপ গতিকে কমেন্ট চমেন্ট কৰি থাকক চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আপকটো একদম কৰক ছাপোৰ্ট যদি আছে কপালত জোতা যাব চতালত চুৰু 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 খেল চুৰু লগাই নহয় মইতো এনে এটা ডাইলগ যা বুদা আকৌ লগাই মানে মই ৰাসত শুনিছিলো ডাইলগ যা কৰি দে যদি আছে কপালত জোতা যাব চতালত তো লৈ লওক অফাৰ দি আছো লৈ লওক আরে আমি এটা দিবা নৰু তথাপি একযোৰা দিছো দিবা পাৰা হলে ভাবকচোন কি জানি একটাকে নামে দং কিভাবে হে এনেই নকওঁ হে আমি ঠগবাজ নহয় আৰু মই আগে কৈছো হাউলিৰ ৰাসৰ লটাৰী জানা আমাৰ কিভাবেও হেনা গতিকে কমেন্ট কৰি দিয়ক পাৰাখিনি আৰু শ্বেয়াৰ কৰি দিয়ক তো গাইছ ভিডিঅ'টো ইমানতে কৈ দিওঁ আৰু বোৰ নকৰো দিয়ক কিমান বোৰ কৰিম আৰু হল বুলি সদায় গম পাইছো আপোনালোকে ভিডিঅ' চাই বোৰ পাই আছে একেদিন আমি অলপ ইণ্টাৰেষ্টিং বনাম আমি অলপ যাম ৰ'ব পইচাৰ অলপ অভাৱ হৈছে একেদিনৰ ভিতৰতে গম পাই যাম এসপ্তাহ মানতে পাৰিলে আজি কি বাৰ সপ্তাহত যাম বা ৰবিবাৰ মানে যাম যদি পইচা পাতি পাওঁ তো ইণ্টাৰেষ্টিং ভিডিঅ' আহি থাকিব সেইটো টেনশ্যন ল'ব লগা নাই তো আমি কিভাবেতো পাইছিলো মানে কি হৈছে গাইছ আপোনালোকে আমাক ছাবস্ক্ৰাইবাৰ কৰিছে মানে ছাবস্ক্ৰাইব কৰিছে চেনেলটো শ্বেয়াৰ কৰি দিয়ে মানে আমাক সেই কৰে সাপোর্ট করছি আৰু বহুতে তো আমিও যাতে কিবা একজনক হলেও দিবা পাৰো গাইছ চবকেতো দিবা নোৱাৰো দিয়কচোন সম্ভৱ নহয়
গতিকে একজনক হলেও আমি লাকিলি যদি কিবাকে দিবা পাৰো আমাৰো মনটো ভাল লাগিব। আশা কৰো আপোনালোকে আমাক সদায় চাপৰ্ট কৰি থাকক, আমাক সেইটোৱে আশা কৰো। আৰু স্বাস্থ্য ছাবস্ক্ৰাইবাৰ আৰু একবাৰ ধন্যবাদ দিছো। বহুত বহুত ধন্যবাদ। জলদি জলদি 500 কৰি দিয়ক, 500 কৰক, 1000 কৰক, এনেকে কৈ থাকক আৰু লৈ যাওক আৰু আমিও আপোনালোকক এন্টাৰটেইন কৰিবা ট্ৰাই কৰি থাকিম। বৰ্তমান আমি নতুন কাৰণে অলপ ভিডিঅ' কেইটা খাপচাৰা হব পাৰে, কিন্তু কৰি থাকাতে ভাল হয়। মানে তাইদক নধৰিবি দেই। প্ৰেক্টিচ কৰিলেতো ভাল হ'বই দিয়কচোন। তো গতিকে অলপ চাপৰ্ট কৰি থাকক বেয়া টাইমত, ভাল টাইম আহিলে আমি ভাল ভিডিঅ' দি কিনে দেখাই দিম। তো আজিৰ কাৰণে বাই। যদি ভিডিঅ'টো ভাল লাগছে লাইক কৰি দিব, কমেন্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আৰু কিন্তু ভিডিঅ'টো চাই কিনে কিন্তু সাবস্ক্ৰাইব কৰিব লাগিব। কিন্তু সাবস্ক্ৰাইব কৰিব এনে কমেন্ট দিলি নহয়। তো গাইস আৰু একবাৰ কৈ দিলো যে আমাৰ মানে গিভআৱেত পাৰ্টিচিপেট কৰাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব, ভিডিঅ'টো লাইক কৰিব লাগিব, কমেন্টত নিজৰ জিলা আৰু জাগাখিনিৰ নাম কৈ দিব, বঢ়িয়াকে মানে লিখি দিব আৰু সেইখিনি কৰিলে হৈ যাব। আমি এই গুগলত কিবা এটা পায় ৰেণ্ডমলি কমেন্ট পিক কৰিব পাৰি, তাতে মাৰি কিনে আমি স্ক্ৰীন ৰেকৰ্ড কৰি আপোনালোকক দেখাই দিম আৰু কাৰ নাম আছে। মানে আমি ফাল্টু কাম নকৰো। হবা বাৰু আমি মানুহকেইটা ফাল্টু অলপ ধেমালি কৰি থাকো, কিন্তু এগলা কামত আমি চিৰিয়াছলি কৰিম। গতিকে একদম নাভাবিব যি আমি আমাৰ গাঁৱৰ কাবাক দিম, একদম জেনুইন কৰিম। লাগে গাঁৱৰ কাবাৰ নাম আহিলে আমি গুচি দিম, লাগে আপোনালোকে ভাবিব পাৰে যে আহুন সেই কৰিছি, তো সেইটো আমি নকৰো। গাঁৱৰ লাগে নেদঙে আমাৰ চলিকেইটাক কাকো, আমি একদম জেনুইন কৰিম। তো পাৰ্টিচিপেট কৰিব সকলোকে, বহুত আশা কৰিছো মানে পাৰ্টিচিপেট কৰিবলৈ। আমাৰো ভাল লাগিব, কোনোবাই যদি জোতা একযোৰা লৈ যাব পাৰে আমাৰ তাৰপে, আমাৰ ভাল লাগিব, নিজৰো দিয়া আন লাগিব আৰু ভালো লাগিব মন চন। তো আজিৰ কাৰণে বাই।